এইবিধ ফুলে ইউৰিক এচিডৰ সমস্যা, কিডনিত পাথৰ আদি নোহোৱা কৰে। খাদ্য হিচাপে কলগছৰ প্ৰতিটো অংশই গুৰুত্বপূৰ্ণ। গাগছৰ পৰা আৰম্ভ কৰি পাত, ফুল, ফল আদি ইয়াৰ এটা অংশও পেলাবলগীয়া নহয়। কলগছৰ পৰা পোৱা কলফুলৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? এই কলফুল বিভিন্ন ধৰণে খোৱা হয়। তৰকাৰী হিচাপে ভাজি, পাৰৰ মাংসৰ সৈতে জোল বনাই বা চালাড হিচাপেও ইয়াক খোৱা হয়। কলফুলত ফছফৰাছ, কেলছিয়াম, পটেছিয়াম, কপাৰ, আইৰণ, মেগনেছিয়াম আদি যথেষ্ট পৰিমাণে পোৱা যায়। আনহাতে ইউৰিক এচিডৰ সমস্যা থাকিলে অথবা কিডনিত পাথৰ হ'লে কলফুল খালে সুফল পোৱা যায়। কলফুলত দুই ধৰণৰ ফাইবাৰ থাকে, এবিধ দ্ৰৱণীয় আৰু আনবিধ অদ্ৰৱণীয়। এই দুয়োবিধ ফাইবাৰে বিপাকীয় হাৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ লগতে কলফুলত থকা পিউৰিনে হজমৰ গতি বঢ়াই তোলে। এই পিউৰিনে মলৰ জৰিয়তে পেটত হোৱা পাথৰ বাহিৰ কৰাত সহায় কৰে। কলফুলত গুৰুত্বপূৰ্ণ পটেছিয়াম, কেলছিয়ামৰ লগতে ভিটামিন এ, ভিটামিন চিৰ উপৰিও শক্তিশালী ফ্লেভনয়েড, কয়াৰচেটিন আৰু কেটেচিন পোৱা যায়। এইবোৰ উপাদানে গাঁঠিৰ বিষ নিৰ্মূল কৰাৰ লগতে হাড়ৰ ঘনত্ব বঢ়োৱাটো সহায় কৰে। যেতিয়া পিউৰিনৰ পাথৰ হাড়ৰ ভিতৰত জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া তাৰ মাজত ফাঁকৰ সৃষ্টি হয় আৰু অসহ্য বিষ অনুভৱ কৰা হয়। এনে পৰিস্থিতিত কলফুলৰ প্ৰদাহ বিৰোধী গুণে দ্ৰুতভাৱে কাম কৰে আৰু বিষ নিৰাময় কৰি বিষৰ পৰা পৰিত্ৰাণ দিব পাৰে। কলাফুলৰ বিশেষ বৈশিষ্ট্য হ'ল যে ইয়াত ক্ষাৰীয় গুণ থাকে, যিয়ে পাথৰৰ সমস্যা দ্ৰুতভাৱে নিৰাময় কৰাত সহায় কৰে। ইয়াত থকা পিউৰিনে পাথৰ গলাই কিডনিৰ কাৰ্যকাৰিতা ত্বৰান্বিত কৰিব পাৰে, যাতে ইউৰিক এচিড শৰীৰত জমা হ'বলৈ নিদিয়ে আৰু শৰীৰৰ প্ৰস্ৰাৱৰ সৈতে নিজকে ডিটক্স কৰে। অৰ্থাৎ কলফুল খালে কিডনিত জমা হোৱা পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি তোলাটো সম্ভৱ হ'ব পাৰে। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত ভাস্কৰ জ্যোতি আচাৰ্য, নিউজ হেল্থ প্লাছ।